हेलो फ्रेंड्स अपनी চাই আছে মোৰ ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ। আজি আমি এটা নতুন টপিকৰ বিষয়ে কথা পাতিম আৰু টপিকটো কি হ'ব আপুনি নিশ্চয় মোৰ থাম্বনেল চাই ধৰিব পাৰিছে। থাম্বনেল চাই নিশ্চয় আপুনি গম পাইছে যে আজি ভিডিঅ'টো কি হ'ব, গতিকে নিশ্চয় আপুনি আগ্ৰহী হৈ আছে অৰুণোদয়ৰ বিষয়ে জানিবলৈ। নহয় আজি চাওক, ইউটিউবত যেতিয়া আপোনালোকে চাৰ্চ কৰে অৰুণোদয় বুলি বহুত ভিডিঅ'ত এনেকুৱা ওলাইছে যে অৰুণোদয় অনলাইন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে আনকি এনেকুৱা বহুত ভিডিঅ' আছে যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰো প্ৰচেছ দিয়া আছে। গতিকে সঁচাকৈয়ে অৰুণোদয়ৰ বাৰু অনলাইন ষ্টাৰ্ট হৈছেনে? যদি হৈছে আপুনি কেনেকৈ এপ্লাই কৰিব সবিশেষ মোৰ আজিৰ ভিডিঅ'ত। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব, ক'তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব। স্ক্ৰিপ্ট কৰিলে কি হয়, ধৰক মই কিবা এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, আপুনি যেতিয়া স্ক্ৰিপ্ট কৰি দিব ভিডিঅ'টো তেতিয়া হয়তো ইম্পৰ্টেণ্ট কথাখিনি সেইখিনিতেই আছিল, কিন্তু আপুনি সেইখিনি স্ক্ৰিপ্ট কৰি যোৱাৰ লগে লগে ভিডিঅ'টো সম্পূৰ্ণ বুজি নাপাব পাৰে। গতিকে আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি ডিটেইলছ সঁচাকৈ অৰুণোদয় যদি অনলাইন ষ্টাৰ্ট হৈছে নে নাই গোটেইখিনি আপুনি মোৰ ভিডিঅ'ত জানিব পাৰিব। গতিকে সদায় কোৱাৰ দৰে কওক, যদি মোৰ চেনেলত আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে মোৰ স্মাৰ্ট টেক মাধৱ নামৰ ইউটিউব যিটো চেনেল আপুনি য'ত ভিডিঅ' চাই আছে, চেনেলটো প্লিজ ৰঙা কালাৰৰ যিটো ছাবস্ক্ৰাইব বটন আহি আছে তাত ক্লিক কৰি দিব, লগতে কাষত থকা বেল আইকনটো অন কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে সদায় নতুন নতুন আপডেটেড টেকনিকেল ভিডিঅ'বোৰ লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰুণোদয়ৰ বিষয়ে সবিশেষ জানিবলৈ আমি যাব লাগিব মোবাইলৰ স্ক্ৰীনলৈ। মোবাইলৰ স্ক্ৰীনত প্ৰথমতে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লওক। তাৰপিছত আপুনি তাত লিখি দিয়ক চিম্পলি অৰুণোদয় লগইন যিটো অপশ্যন আহিছে তাত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত প্ৰথম যিটো আপোনাৰ অপশ্যন আহিছে www.orunodaya.in তাত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এনেকুৱা হোম পেজ খুলিব আৰু বহুতে হয়তো লেপটপতো চাই থাকিব পাৰে, তেতিয়াহ'লে মই এইটো ডেস্কটপ মোড কৰি লৈছোঁ, আপোনালোকেও কৰি ল'ব, তেতিয়া দেখাত ডেস্কটপৰ দৰে দেখিব আপোনালোকে। তো এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত টোটেল কিমান এপ্লিকেণ্ট আছে, তাৰপিছত ভিউ ষ্টেটাছ, আপোনাৰ নামটো লিষ্টত আছে নে নাই, কেনেকৈ কমপ্লেইন কৰিব, কেনেকৈ গ্ৰিভেঞ্চ দিব, গোটেইখিনি ডিটেইলছ এইটো পৰ্টেলত আছে। চাওক, মই আপোনালোকক এইটো পৰ্টেলত কিয় আহিব ক'লোঁ যে অনলাইন চলি আছে নে নাই। প্ৰথম কথাটো হ'ল বহুতে ইউটিউবত ভিডিঅ' বনাইছে, যিটো ইয়াতে লাষ্ট যিটো অপশ্যন আছে চাওক, ছাবমিট 3 নম্বৰ অপশ্যনটো যিটো আছে ছাবমিট গ্ৰেভিয়েঞ্চটো এইটো ইয়াত ক্লিক কৰি চাওক কি কি অপশ্যন আহে। ইয়াত আমি ক্লিক কৰিলোঁ, ইয়াত কি কি দিব দিছে চাওক, এণ্টাৰ ইউৰ নেম, এণ্টাৰ মোবাইল নাম্বাৰ, তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট, ইয়াত ইমেইল এড্ৰেছ, আপোনাৰ ফুল এড্ৰেছ, তাৰপিছত পিনক'ড, তাৰপিছত কেটেগৰী অফ গ্ৰেভিয়েঞ্চ কি কি আছে, কমপ্লেইন, ছাজেশ্যন অৰ ছিকিং গাইডেঞ্চ অৰ ইনফৰমেশ্যন। আপুনি যদি কিবা ইনফৰমেশ্যন জানিব বিচাৰিছে অৰুণোদয়ৰ বিষয়ে আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰ দি লিখিব পাৰে, কিবা ছাজেশ্যন দিব বিচাৰিছে আপুনি দিব পাৰে, তাৰপিছত কিবা কমপ্লেইন দিব বিচাৰিছে সেইটো আপুনি ইয়াত দিব পাৰে। তো এইখিনি দি আপুনি ছাবমিট কৰি দিয়াৰ পিছত এই ডাটাখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ তাত গুচি যাব। তেওঁলোকে হয়তো আপোনাৰ মেইলত ৰিপ্লাই দিবও পাৰে, আৰু নিদিলেও আপুনি যদি কিবা ছাজেশ্যন দিয়ে, কিবা কমপ্লেইন দিয়ে, নিশ্চয় তাৰ ওপৰত একশ্যন ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে ল'ব। তো কথাটো হ'ল এই ফৰ্মখনকে বহুতে কি কৰিছে, বহুত ইউটিউবাৰে এই গ্ৰিভেঞ্চ ফৰ্মখন খুলি কেনে ইয়াত আপোনাৰ ডাটাখিনি দি কেনে ছাবমিট আৰু গ্ৰেভিয়েঞ্চ এপ্লিকেশ্যন দেখাই ইয়াতে কৈছে যে আপোনালোকে ইয়াত যদি আপোনাৰ নতুনকৈ ডাটা দি দিয়ে তেনেহ'লে আপোনাৰ নাম নতুনকৈ অৰুণোদয়ত সোমাব। কিন্তু এইটো চাওক, এইটো কোনো অৰুণোদয় অনলাইন বৰ্তমান কোনো ধৰণৰ অনলাইন এপ্লাই চলি থকা নাই। এইটো ছাজেশ্যন বা কমপ্লেইন আপোনালোকে ধুনীয়াকৈ ইয়াত যদি আপোনালোক জুম কৰি মই দেখাইছোঁ, ইয়াত যদি চাওক কেটেগৰী অফ গ্ৰেভিয়েঞ্চ, কমপ্লেইন, ছাজেশ্যন আৰু ছিকিং। গতিকে আপোনালোকে ভুল ভাবি ইয়াত আপোনালোকে এপ্লাই কৰি যে আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব বুলি ৰৈ নাথাকিব। তো ইয়াৰ পৰা আপোনালোকে ধৰিব পাৰিলে মই আৰু এটা কথা ক'ব গৈছোঁ, আপুনি হোম পেজলৈকে আহক, আৰু যদি কেতিয়াবা সঁচাকৈয়ে অনলাইন দিয়ে
তেতিয়াহ'লে ইয়াত নটিফিকেশ্যন নিশ্চয় থাকিব। ইয়াত চাওক কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে অনলাইন এপ্লিকেশ্যন চলি আছে বুলি, কোনো ধৰণৰ ইয়াত অনলাইন চলি আছে বুলি কোনো ধৰণৰ নটিফিকেশ্যন নাই কিন্তু ইয়াত। আৰু চবতকৈ ডাঙৰ কথা, নটিফিকেশ্যনতকৈ যিটো ডাঙৰ কথা, যদি সঁচাকৈয়ে অৰুণোদয় অনলাইন ষ্টাৰ্ট হয় তেতিয়াহ'লে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিশ্চয় কোনোবা নহয় কোনোবা মিটিঙত তেওঁ এনাউন্স কৰিব। আৰু সেইটো এনাউন্স আপোনালোকে ছ'চিয়েল মিডিয়াতে হওক, টিভি নিউজতে হওক, সেইটো নিশ্চয় গম পাব। আৰু মই জানাত এনেকুৱা ধৰণৰ কোনো ধৰণৰ হেমন্ত ছাৰে কোনো ধৰণৰ ঘোষণা কৰা নাই। গতিকে ইয়াৰ পৰা আপোনালোকে জানিব পাৰিলে যে কোনো ধৰণৰ অনলাইন অৰুণোদয় এপ্লাই অনলাইন চলি থকা নাই। আৰু মই আপোনালোকক জনাওঁ যে মোৰ যিখিনি ধাৰণা, মোৰ ধাৰণাৰ পৰা মই কৈছোঁ যে অৰুণোদয় অনলাইন দিয়াৰ চান্স খুবেই কম, ধৰক 10%তকৈ কম বুলি ক'ব পাৰি। তাৰপিছতো যদি কেতিয়াবা অৰুণোদয় অনলাইন যদি দিয়ে, মই আপোনালোকক প্ৰথমতে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। কিছুমান ইউটিউবাৰে সঁচাই মিছাই ইউটিউবত ভিডিঅ' বনাই থৈ দিছে যে আপোনালোকে অনলাইন অৰুণোদয় এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে, এপ্লাই কৰক। আনকি প্ৰচেছো তেওঁলোকে দি থৈ দিছে, যিটো প্ৰচেছ এইটো ছাজেশ্যন বা কমপ্লেইনৰ বাবেহে আছিল, যিটো মই আপোনালোকক অলৰেডি ডিটেইলছ আপোনালোকক বুজালোঁ। আজিৰ ভিডিঅ'ত আছিল এইখন এটা সৰু এটা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, লগতে লগৰবোৰৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজিলৈ ইমানেই। জয় অসম।